স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি মই চাদৰ মেখেলা পিন্ধি আমাৰ গাঁৱৰ নামঘৰলৈ যাব লৈছো যেহেতু ভাদৰ মাহ হয় আৰু ভাদৰ মাহত প্ৰত্যেকখন গাঁৱতে গোপিনীয়ে নামঘৰত নাম লয় আৰু নামৰ আগত সকলোৱে শৰাই দিয়ে আমাৰ গাঁৱতো ঠিক তেনেকৈ প্ৰতিঘৰ মানুহে শৰাই দিয়ে আজি আমি দিছো আৰু যেহেতু আজি আমি দিছো ভিডিঅ' নকৰিলে কেনেকৈ হ'ব ন সেইকাৰণে বোলো ভিডিঅ' কৰোঁ আৰু আপোনালোককে দেখা বলক তেনেহ'লে একেবাৰে নামঘৰত লগ পামগৈ নামঘৰলৈ আহি আছো মা মই নবৌ আৰু গুণগুণ আহি আছে মোক সব দিব লাগিব আমাৰ খাবলে একেলগে আছে নমস্কাৰ হয় নেকি খাবলৈ মামলি লাগিব তেতিয়াহ'লে ফটো নহয় ভিডিঅ' কৰিছোঁ ৰসগোল্লা পালে এবাৰ ৰসগোল্লা খাওঁ আৰু কেক এপিছো পালোঁ ঘৰ আহি এইমাত্ৰ সোমাইছোঁ ইমান গৰম একেবাৰে ঘামি জামি মোৰ অৱস্থা নাই মানে ৰাতিপুৱাতে যোৱা যে সেইকাৰণে মানে ঘৰলৈ আকৌ নাহিলোঁ সেইবাবে একদম পুৰা ঘামি জামি গ'লোঁ তাৰপিছত এতিয়া বোলো ভিডিঅ'টো শেষ কৰোঁ যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পুনৰ নতুন ভিডিঅ' লগ পাম তেতিয়া আজিলৈ আহিছোঁ বাই বাই